Hey guys, welcome back to the channel. বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় থাম্বনেইলখন চাই গমে পাইছে যে মই আজি আপোনালোকৰ আগত কিহৰ কথা ক'বলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল আমি সকলোৱে জানো যে আজি যোৱা কিছুদিন আগতে আমাৰ পাঞ্জাৱৰ অমৃতসৰত এটা খুবেই ডাঙৰ ৰেল ঘটনা এটা সংঘটিত হৈছে, যাৰ ফলত প্ৰায় 70 জন মানুহৰ প্ৰাণ গৈছে আৰু প্ৰায় 150ৰো অধিক মানুহ ইনজিউৰ্ড হৈছে। তো আজি আমি আপোনালোকৰ কথা পাতিম এই যোনখন ৰেলৰ দ্বাৰা সেই দুৰ্ঘটনাটো সংঘটিত হৈছে সেই ৰেলখন বৰ্তমান কেনেকুৱা অৱস্থাত আছে, এই ৰেলখন বৰ্তমান চলিত অৱস্থাত আছেনে নাই, বা এই ৰেলখন বৰ্তমান ক'ত আছে, এই ৰেলখনক ক'ত থোৱা হৈছে। তো আজি আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈ চাই দেখো, মই যে আপোনালোকক সুন্দৰকৈ ক'বলৈ চেষ্টা কৰিম এই ৰেলখনৰ কথা, সম্পূৰ্ণ কথা। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা কৈ লওঁ। মই এই ভিডিঅ'টোত সেইদিনা দুৰ্ঘটনাৰ কোনো ফটো বা সেই ৰেলখনৰ এই দুৰ্ঘটনাগ্ৰস্ত সংঘটিত কৰা সেই ৰেলখনৰ ফটো মই আপোনালোকৰ আগত কোনো প্ৰদৰ্শন নকৰোঁ এই ভিডিঅ'টোত, কাৰণ সেইসমূহ ফটো বা সেইসমূহ পিকচাৰ দেখিলে হয়তো বহুতৰে মনত হয়তো বহুতে আকৌ দুখ পাব, কাৰণ যি হৈ গৈছে আৰু আমি সকলোৱে সাৱধানে থাকিব লাগে, যাতে এনেকুৱা ধৰণৰ আৰু দ্বিতীয় অমৃতসৰৰ ঘটনা যাতে আৰু ভাৰতবৰ্ষত যাতে কোনোদিনৰ সংঘটিত নহয়, আমি তাৰ বাবে সাৱধানতা অৱলম্বন কৰিব লাগে। তো এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ সেই ৰেলখন এতিয়া ক'ত আছে। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো ইউটিউবত বিভিন্ন ভিডিঅ'ত দেখিছে যে সেই ৰেলখনত বিভিন্ন মানুহৰ তেজ লাগি আছে, অৰ্থাৎ সন্মুখৰ ফালে বা ছাইডত, আৰু তেজটো লাগিবই, কাৰণ ইমান জোৰেৰে আহি খুন্দা মাৰিছে ইমান সংখ্যক মানুহক। তো তাতেতো তেজ লগাটো স্বাভাৱিক। তো তেজ লাগি আছে, আৰু আমি শুনা মতে সেই ৰেলখনৰ তলত নেকি এই মানুহৰ কিছু অলপ কাটা টুকুৰা এতিয়াও নেকি সেই ৰেলখনৰ তলত এতিয়াও বজি আছে, আৰু এতিয়া উলিয়াব পৰা নাই আমি শুনা মতে। তো এতিয়া সেই ৰেলখনক সেই সম্পূৰ্ণ চাফা কাম কৰিবৰ বাবে এই ৰেলখনক এতিয়া পঠিওৱা হৈছে আমাৰ ভাৰতবৰ্ষৰ একদম বৰ্ডাৰৰ শেষ ষ্টেচন আটাৰী ষ্টেচন হৈছে এনেকুৱা এখন ষ্টেচন, য'ত ভাৰতবৰ্ষৰ ইফালে পাকিস্তানৰ সীমা পৰি যায়, য'ত ভাৰতবৰ্ষৰ একদম শেষ সীমাত অৱস্থিত এখন ৰেল ষ্টেচন আটাৰী। আৰু আটাৰী ৰেল ষ্টেচনৰ সিফালে পাকিস্তানৰ বৰ্ডাৰ আৰম্ভ হৈ যায়, আৰু ভাৰতৰ শেষ সীমা অৰ্থাৎ আটাৰী ষ্টেচন। তো এতিয়া এই ৰেলখনক আটাৰীলৈ কিয় পঠোৱা হ'ল, তাৰো এটা কাৰণ আছে। কাৰণটো কি জানেনে? কাৰণ আমাৰ যেতিয়া ইণ্ডিয়া আৰু পাকিস্তানৰ যেতিয়া যুদ্ধ হৈছিল, তেতিয়া এই ৰেলপথতে সংঘটিত হৈছিল আমাৰ পাকিস্তান আৰু ভাৰতৰ মানুহৰ মাজত বিভিন্ন যুদ্ধ সংঘটিত হৈছিল, আৰু যাৰ ফলত সেই ৰেলপথটোতে বহুতো মানুহ হত্যা কৰা হৈছিল। বিৰাট ডাঙৰ যুদ্ধ হৈছিল এই ৰেলপথটোতে। তো তাতেও বহুতো মানুহৰ তেজ বহুত আগতে পৰি আছিল। তো সেই স্মৃতি মনত ৰাখিবৰ কাৰণে কিজানি আমাৰ ভাৰত চৰকাৰে সেই ৰেলখনক তালৈ নিছে। তাত গৈ কিজানি নিশ্চয় সেই ৰেলখনৰ চাফাই কাম আৰম্ভ কৰিব। সেই ৰেলখনক পুনৰ ধুই চাফা কৰি হয়তো সেই ৰেলখনক আকৌ চলাব নে কি কৰিব, এইটো ক'ব নোৱাৰোঁ। এইটো বৰ্তমান খবৰ অহা নাই। যেতিয়া খবৰ আহিব আপোনালোকক মই আকৌ নিশ্চয় কৈ দিম। তো আপোনালোকে কি ভাবে, এই ৰেলখন আৰু আমাৰ ইণ্ডিয়ান ৰেলৱেজত চলিব লাগেনে, তাক সেই ৰেলখনক ক'ৰবাত ভাল ঠাই এটা সংৰক্ষণ কৰি ৰাখিব লাগে? আপোনালোকে নিশ্চয় কমেণ্ট কৰি ক'ব আপোনালোকৰ অপিনিয়নটোনো কি। তো ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকে এনেকুৱা ধৰণৰ বিভিন্ন ৰেলৱেজৰ লগত জড়িত বা টেকন'লজিৰ লগত জড়িত বিভিন্ন ধৰণৰ সৰু ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে মোৰ এই চেনেলত পাই থাকিব। ধন্যবাদ।